খবৰ আশা কৰোঁ সকলো ভালে আছে মই আমলতা অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ আজি হ'ল দেৱালী তো মোৰ তৰফৰ পৰা সকলোলৈকে হেপী দেৱালী আৰু এয়া আমাৰ কলগছ ৰেডি চাওক আমি কলগছ মানে চোতালতে মানে এনেকৈ লগাওঁ ইয়াতে মানে দি আছে জ্বলাম কলগছত ফালে আমাৰ মনালিছা এয়া খলিতা বনাই আছে গাইজ এয়া আমি খলিতা বনালোঁ তো এতিয়া বনাই আছোঁ এয়া আৰু ৰংগোলী চংগোলী বনাম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে গাইজ এয়া ফুলজাৰি চুলজাৰি আনিলে দিয়ে আনিলে তো এতিয়া দিয়েবিলাক ভিজাম আৰু তাৰপিছত মানে আমি ৰাতি আনিব লাগিছিল তো কালি মানে বজাৰ কৰা নহ'ল আজি আনিলে তো এতিয়া মানে আমি এইখিনি ভিজাই থ'ম তাৰপিছত মানে অলপ ভিজাৰ পিছত মানে ধুইছোঁ তুলি তাৰপিছত মানে কালাৰ চালাৰ কৰিম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব মানে ইণ্টাৰেষ্টিং হ'ব আৰু ভিডিঅ'টো আৰু ৰাতিটো বম চম পুৰা ধামাকা আছে তো চাব আৰু ভিডিঅ'টো গাইজ এইটো আমাৰ পঞ্চবাতি আনিছে ইয়া গাইজ আৰু মই এফালে ফুল তুলিম এয়া ফুল ছিঙিম মই গোটেই গাছটো ছিঙিম মই গাইজ এফালে চাওক মীনাক্ষীয়ে ৰংগোলী বনাই আছে আৰু মই এফালে চাকিখিনি কালাৰ কৰি আছোঁ তো ভাবিলোঁ চাকিখিনি কালাৰ কৰিলে অলপ ভাল দেখাতটো ভাল লাগিব তো সেইকাৰণে চিম্পুলকৈ কালাৰ কৰি আছোঁ তো কেনেকুৱা লাগে কমেণ্টত জনাব আৰু মই বেছি ডিজাইন চিজাইন একো নকৰোঁ তো অলপমান চিম্পুল বাবদ মানে বনাম তো চাই থাকক ভিডিঅ'টো শেষলৈকে কেনেকুৱা হয় কমেণ্টত জনাব আৰু ফাইনেলি আমাৰ চাকিখিনি কালাৰ কৰা হ'ল আৰু মীনাক্ষীৰ ৰংগোলীটো বনোৱা হ'ল মানে চিম্পুলকৈ দুটা ৰংগোলী বনালে আৰু ময়ো চাকিখিনি কালাৰ কৰিলোঁ কেনেকুৱা হৈছে কমেণ্টত জনাব গাইজ আমাৰ এয়া ৰেডি কলগছ চলগছ ৰেডি কৰা হ'ল আৰু ইফালে আমাৰ ৰংগোলী চংগোলী এয়া ৰেডি লাইটৰ ওপৰত কেনেকুৱা লাগে আপোনালোকক দেখাম ৰেডি কৰিছোঁ গাইজ আৰু আমাৰ এয়া কলগছৰ তলত পূজা চূজা কৰা হৈ গ'ল তো আমাৰ মানে কলগছত এনেকৈ পূজা কৰে তো মানে মাইকী মানুহ ছোৱালী মানুহ পূজা নকৰে মতা মানুহ বা ল'ৰা মানুহ এনেকৈ পূজা কৰিব পাৰে তো সেইকাৰণে মানে আমাৰ খুৰাই মানে পূজাটো কৰিলে তো চাওক এয়া আমাৰ চাকি তাকি জ্বলোৱা হৈ গ'ল জানো বই একেদৰে হৈ শুনিব
সন্ধিয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও কাটে যে মগন ভাই নাম দিলে আয় ঠাকুরের পাঠান আমাদের মোৰ প্ৰণয়